হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। প্ৰথমে আপোনালোক সকলোকে সুপ্ৰভাত জনালোঁ আৰু লগতে নতুন বছৰৰ বহুত শুভকামনা জনালোঁ। এই যে ভিডিঅ'টো দেখিছে, আজি নহয় কিন্তু দেই, এই ভিডিঅ'টো আছিলে জানুৱাৰী 1 তাৰিখৰ, মানে 2025 চনৰ প্ৰথমটো দিনৰ ভিডিঅ' আছিলে। দিয়াতে অলপমান পলম হ'ল, অলপমান ব্যস্ত আছিলোঁ। বাৰু যি কি নহওক, আমি বছৰৰ প্ৰথমটো দিন গৈছিলোঁ শিৱ মন্দিৰলৈ চাকি জ্বলাবৰ কাৰণে, আৰু তাত গৈ দেখিছিলোঁ ইমান বেছি মানুহ হৈছিলে। মই ভবাও নাছিলোঁ যে ইমান বেছি মানুহ হ'ব বুলি। একেবাৰে ভিতৰততো আমি সোমাবই নোৱাৰিলোঁ, কাৰণ এটা দীঘলীয়া লাইন দেখিছিলেই আপোনালোকে। গতিকে দেৰি হৈ যাব লাইন পাতিলে, আৰু আমি বাহিৰতে ধুনীয়াকৈ ধূপ-চাকি জ্বলালোঁ। জ্বলাই শিৱ বাবাৰ প্ৰথমটো দিনত বছৰৰ আশীৰ্বাদ ল'লোঁ, যাতে গোটেই বছৰটো ভালে কুশলে যাওক, সুখ শান্তি আহক। আৰু আপোনালোকৰ কাৰণেও কিন্তু আশীৰ্বাদ জনালোঁ দেই। আৰু তাৰ পাছতে আকৌ আহিলোঁ তলাতল ঘৰলৈ, যিহেতুকে তলাতল ঘৰত আমাৰ মা দেউতাৰ দোকান আছে। গতিকে ভাবিলোঁ প্ৰথমটো দিন বছৰৰ মা দেউতাকো মাত এষাৰ লগাই যাওঁ, আৰু তাতো বহুত মানুহ হৈছিলে। তাৰ পাছতে আকৌ আহিলোঁ জয়সাগৰৰ ৰুদ্ৰসিংহ পাৰ্কলৈ, আৰু ইয়াতো দেখিছেনে কিমান মানুহ হৈছিলে। আপোনালোক কোনোবা আহিছিলে নি বাৰু জনাবচোন দেই। তাৰ পাছতে আমি তাত ভিতৰত নোসোমালোঁ, কাৰণ ল'ৰাটোৰ অলপমান গাটো বেয়া হৈ আছিলে, আৰু বাহিৰতে আমি ৰ'লোঁ, ভিডিঅ' অকণমান কৰিলোঁ, দুই এখন ফটোও মাৰিলোঁ। তিনিওটাই এনেকৈয়ে পাৰ কৰিলোঁ। আমি ক'তো পিকনিক খাবৰ কাৰণে দূৰলৈ যোৱা নাছিলোঁ, ওচৰতে আমি এনেকৈ তিনিওটাই পাৰ কৰিলোঁ। আৰু হাজবেণ্ড, মই, ল'ৰাটো ধুনীয়াকৈ খালোঁ বলোঁ, ফুৰিলোঁ ওচৰতে, ভাল লাগিলে। বছৰৰ প্ৰথমটো দিন ধুনীয়াকৈ পঠিয়ালোঁ। আশা কৰোঁ যাতে গোটেইটো বছৰ এনেকৈয়ে পাৰ কৰিব পাৰোঁ। আৰু আপোনালোকৰ কাৰণেও কিন্তু আশীৰ্বাদ কৰিলোঁ দেই। আপোনালোকৰো সকলো ভালে থাকক, সুখত থাকক, হাঁহি থাকক, তাকে কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'তে। বাই বাই।